চাৰিটা চৰাই চাৰিটা ৰং সজাত সমানে এটাই ৰং কি হ'ব এইটো কোৱাচোন উত্তৰটো হৈছে আপোনালোকে ভাবি থাকাটোৱে তামোল পাণ চূণ চাধা টিক টিককৈ ৰঙা বামুণ খোজ দিয়ে শৰ নদীৰ পাৰত দেখি আহিছো ওখ গছত ঘৰ কবাচোন তুমি 1 2 3 4 হয় সেইটোৱে হয় আমৰলি পৰুৱা থুক থুক থাক থাক ছমাহলৈ বহি থাক উত্তৰটো কি হৈছে কোৱাচোন হৈছে উত্তৰটো হৈছে জেওৰা এবাৰ মই সুধিম দেউতা ফুলনিত আছে চম্পা কেতেকী ৰাতি হলে দেখিবা থোপা থুপি পুৱা হলে কিন্তু এপাহু বিচাৰি নোপোৱা ভাবি যোৱা কি হ'ব পাৰে য়েছ তৰা ভৰা আকাশখনি আকৌ আহিলো 9 জনী ভাই ভনী পথাৰত থাকে এজনীহে মাত্ৰ সন্তান আছে কি হ'ব কোৱাচোন তোমালোকে আছাই কিন্তু এহাতে মাথা লগোৱা উত্তৰটো হৈছে পৃথিৱী নিজৰ একো নাই আনৰ ঘৰলে বিলাই শিশুক দেখিলে থৰ লাগি চায় ভাবা পাৰিবা পাৰিবা তুমি পাৰিবা হৈছে সেইটোৱে হ'ল জোন বাই হাই আপোনাৰো নে মোৰো নে বস্তু বিচাৰিলে দুইতে পায় কিয় ভাবা 1 2 3 এনচাৰটো হৈছে 9 মই আছো ডালত তই আছ খালত দুয়োৰে মিলন হ'ব একেখন থালত ভাবা পাৰিবা একেবাৰে সহজ আপোনালোকে ভাবাটোৱে সেইটো হৈছে ভাতৰ লগত মাছ খোৱা নমস্কাৰ মোৰ নাম শ্ৰী বিবেক বৰভূঞা আৰু মোৰ নাম হ'ল নয়নজ্যোতি বৰুৱা আমাৰ সাঁথৰ কেইটা যদি আপোনালোকে ভাল পালে প্লিজ আমাক মৰম দিব দিব দে